প্ৰতিদিনৰ দৰে আজিও লৈ আনিলোঁ দুপৰীয়াৰ সাজ। আজিৰ দুপৰীয়াৰ সাজত কি আছিল তাকেই চাওঁ আহক। এয়া ভাত লৈ লৈছোঁ, লগতে আজি মই বনাইছিলোঁ ভৰুৱা বেঙেন, আৰু বেঙেনাকেইটা ঘৰৰে হয়, বগা বেঙেনা, যিকেইটা আমাৰ লোকেল বেঙেনা হয়। তাৰপাছত সেয়া ভৰুৱা বেঙেন বনালোঁ, আৰু ৰেচিপি আহি আছে আপোনালোকৰ ওচৰলৈ। আৰু ইফালে কণী এইদৰে ভাজি লৈছোঁ। কণীখিনিও ভৰুৱা বেঙেনত দিয়া যিখিনি মছলা আছে সেই মছলাখিনিৰ লগতে মিলাই পেলাই ভাজিছোঁ কণীখিনি। তাৰপিছত লৈ লৈছোঁ আলু পিটিকা, আৰু লৈ লৈছোঁ চালাডত আছিলে আজি বিলাহী, বিট, তিয়ঁহ আৰু পিঁয়াজ, এইদৰে মিলাই চালাডখন বনাইছোঁ। আৰু যিমান পাৰোঁ চালাডখন ৰাখোৱেই মই সদায়, সকলোৱে জানেই। আৰু এইফালে মই কণীৰ দম বনাইছিলোঁ, আৰু এইখিনিও এইদৰেই বনাইছোঁ। যিখিনি কণী ফালি পেলাই ভাজিছিলোঁ সেই কণীৰে কেইটামান কণী এইদৰে দম বনাইছোঁ, লগতে গোটা মগু মাহৰ দালি বনাইছোঁ। আৰু ইফালে এটা ভোট জলকীয়া লৈ লৈছোঁ। আৰু আজিৰ দুপৰীয়াৰ সাজ এইদৰেই আছিল আমাৰ। আৰু আপোনালোকৰ আজিৰ দুপৰীয়াৰ সাজৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ। আৰু এইদৰেই সদায় দুপৰীয়াৰ সাজক মৰম চেনেহ দি থকাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। এতিয়ালৈ আহিছোঁ, ধন্যবাদ।